হয়, ইতিমধ্যে এটা কথা স্পষ্টকৈ আমি দেখিবলৈ পাইছোঁ, অসমৰ আকাশ বতাহ কঁপাই তোলা এটা ঘটনা। জেহাদী প্ৰসংগই সমগ্ৰ অসমখনক জকাৰি গৈছে। জেহাদী যি বাক্য, অসমত যদি ক'তবা জেহাদীয়ে ঘাটি স্থাপন কৰিছে, সেই জেহাদীসকলক ধৰি অসম চৰকাৰৰ গৃহ বিভাগে উপযুক্ত শাস্তি দিয়ক, তাত আমাৰ একো ক'বলগীয়া নাই। কিন্তু আজি যিটো ঘটনা সংঘটিত কৰিলে অসম চৰকাৰৰ গৃহ বিভাগে, হয় ইতিমধ্যে যোৱা 1-2 দিনৰ পৰা এটা কথা চৰ্চা লাভ কৰিছে। অসমৰ বিভিন্ন ৰাজনৈতিক ব্যক্তিসকল তথা মন্ত্ৰী বিষয়াই এটা কথা বাৰে বাৰে কৈ থকা দেখিছোঁ যে জেহাদীৰ ঘাটি উচ্ছেদ কৰা হ'ব, জেহাদী অসমৰ পৰা সমূলে মানে বিনাশ কৰা হ'ব। এই ক্ষেত্ৰখনত আমাৰ ABMCৰ তৰফৰ পৰা কোনো ধৰণৰ দ্বিধাবোধ নাই। কিন্তু জেহাদীৰ নাম লৈ ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰাটো কিন্তু ABMC আমি কোনোপধ্যে মানি নলওঁ। এটা ধৰ্মীয় শিক্ষা অনুষ্ঠানক আচলতে জেহাদীৰ নাম লৈ এনেকৈ উচ্ছেদ কাৰ্য, বৰ্বৰ এক কাৰ্য যি অসম চৰকাৰৰ গৃহ বিভাগে সংগঠিত কৰিলে, এক ধিক্কাৰযোগ্য, গৰিহণাৰ যোগ্য আৰু অসমৰ সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ধৰ্মীয় অনুভূতিত আঘাত হনা এক কাম অসম চৰকাৰে কৰিছে। আৰু আমি যোৱা সময়ছোৱাত দেখিছোঁ অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা তথা তেখেতৰ কিছু মন্ত্ৰীয়ে অসমখনত সদায় ধৰ্মীয় এক উত্তেজনা সৃষ্টি কৰাৰ বাবে বিভিন্ন ধৰণৰ কথা বাৰ্তা কোৱা আমি দেখিবলৈ পাইছোঁ। ইতিমধ্যে বঙাইগাঁও জিলা প্ৰশাসনে যিখন নিৰ্দেশনা বা যিখন নিৰ্দেশ প্ৰেৰণ কৰিছিল উক্ত মাদ্ৰাছাখন লৈ, বঙাইগাঁও জিলাৰ কাবাইটাৰীৰ এই মাদ্ৰাছাখন লৈ, তাত কিন্তু স্পষ্টকৈ লিখা আছে যে ডিজাষ্টাৰ মেনেজমেণ্টৰ যি এক্ট, এই এক্ট ভাইলেশ্যন কৰা হৈছে। কিন্তু সমান্তৰালভাৱে অসমৰ বিভিন্ন বৈদ্যুতিক তথা বিভিন্ন সামাজিক মাধ্যমত এটা কথা স্পষ্টকৈ চৰ্চা হৈছে যে জেহাদীৰ ঘাটিত পৰিণত হোৱা উক্ত মাদ্ৰাছাখনত ধ্বংস কৰা হ'ল বুলডোজাৰ লগাই। কিন্তু আচলতে প্ৰকৃততে অসম চৰকাৰে স্থিতি স্পষ্ট কৰিব লাগে যে মাদ্ৰাছাখন আচলতে জেহাদীৰ ঘাটিত পৰিণত হৈছিল নে যে ডিজাষ্টাৰ মেনেজমেণ্টৰ যি এক্টৰ পৰিপন্থী আছিল, আচলতে কোনটো কাৰণত উক্ত মাদ্ৰাছাখনত ভাঙি দিয়া হ'ল, এই কথা বঙাইগাঁও জিলা প্ৰশাসন তথা অসম চৰকাৰ গৃহ বিভাগে স্পষ্টকৈ অসমৰ ৰাইজক জনাব লাগে। নহ'লে কেৱল মাত্ৰ RSS তথা বিভিন্ন ব্যক্তিক মানে সন্তুষ্ট কৰাৰ বাবে অসম চৰকাৰৰ মন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবোৰ মানে ধৰ্মীয় উত্তেজনা বিয়পাই যিবোৰ কাম কৰা আমাৰ দৃষ্টিগোচৰ হৈছে, এই ক্ষেত্ৰত কিন্তু আমি ধৰ্মীয় সংখ্যালঘু সমাজ তথা ABMC হিচাপে আমি কিন্তু অনাগত দিনত এনে কাম বন্ধ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ কাৰণে কিন্তু আমি বাধ্য হ'ম। গতিকে আমি এটা কথা স্পষ্ট কৰিছোঁ যে কেৱল মাত্ৰ RSS তথা তেনে পক্ষক সন্তুষ্ট কৰাৰ বাবেই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী তথা বিভিন্ন মন্ত্ৰী বিষয়াই এনেবোৰ কথা কোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। আচলতে প্ৰকৃততে ঘটনাটো কি এয়া ৰাজহুৱা কৰিব লাগে। আৰু অসমত ইমান দিনে কিমানবোৰ জেহাদীয়ে আত্মগোপন কৰিলে, আচলতে জেহাদীৰ কিমানখিনি ঘাটি অসমত স্থাপন হৈ আছে, এই ক্ষেত্ৰত অসম চৰকাৰৰ গৃহ বিভাগে এটা স্পষ্টকৈ এটা তথ্য ৰাজহুৱা কৰিব লাগে। আৰু জেহাদী প্ৰত্যেকবাৰে যি নাম উচ্চাৰণ হয় আৰু বাৰে বাৰে জেহাদীৰ যেতিয়া প্ৰসংগ আহে তেতিয়া অসমৰ আকাশ বতাহ কঁপাই তোলা এক পৰিৱেশৰ সৃষ্টি হয়। কিন্তু তাৰ পিছত এই জেহাদীবিলাকক আচলতে তথ্য তথা বিভিন্ন ধৰণৰ তদন্তৰ পিছত এই জেহাদীসকল প্ৰকৃততে জেহাদী আছিল নে অইন কোনো ডাকাত চোৰ বা কিবা আছিল, এই কথা কিন্তু অসমৰ ৰাইজে জ্ঞাত নহয়। গতিকে আমি স্পষ্টকৈ এটা কথা আহ্বান জনাইছোঁ, আচলতে এই মাদ্ৰাছাখনৰ প্ৰকৃত ৰহস্য কি কাৰণত মাদ্ৰাছাখনৰ বিল্ডিং বুলডোজাৰ লগাই ভঙা হ'ল, এই কথা অসমৰ ৰাইজক ৰাজহুৱাকৈ জনাব লাগে বুলি আমি আহ্বান জনাইছোঁ।